আজি ওচৰতে এটা গোপাল থান এখন আছে, তাৰ কাৰণে আমি যাবলৈ ওলাইছোঁ। সেৱা এভাগ জনাই আহোঁ বুলি ওচৰৰে এগৰাকী আমাক নিমন্ত্ৰণ জনাইছিলে। সেই গতিকে আমি তাতে আজি সেৱা ধূপ চাকিকে জ্বলাই আমি আহিম। তাৰ কাৰণে মই আৰু মোৰ ছোৱালীজনী যাবলৈ এয়া সাজু হৈছোঁ আৰু আপোনালোককো আমি তালৈকে লৈ যাম বাৰু। আহকচোন বাৰু। এয়া এতিয়া আমি গোপাল থানলৈ গৈ আছোঁ। ৰাস্তাতে দোকানৰ পৰা ধূপ চাকি জ্বলাবৰ কাৰণে মই ধূপে চাকিয়ে শলিতাই কিনি ল'লোঁ। এয়া আমি এতিয়া গোপাল থানলৈ গৈ আছোঁ। ৰাস্তাটো বেছি দূৰ নহয়, আমাৰ পৰা অলপেই দূৰ হয়। আৰু এই গোপাল থানখনৰ বিষয়ে মই অকণমান বাৰু জনাই থওঁ। এইখন এখন প্ৰসিদ্ধ গোপাল থান হয়। তাতে 12 গোপাল থান বুলিয়ে কয় সেইখনক। এই গোপাল থানখনলৈ বহু দূৰ দূৰণিৰ পৰাই বহুতো তীৰ্থযাত্ৰী আহে আৰু তেওঁলোকে আহি ইয়াতে শৰাই আদি দিয়েহি, ধূপ চাকি জ্বলাই নিজৰ মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকে তাতে এজোপা বৃহৎ গছ আছে, প্ৰকাণ্ড গছ এজোপাও আছে। তেওঁলোকে তাতে নিজৰ মনৰ কামনা পূৰ্ণ কৰিবৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁলোকে তাতে বহাগৰ প্ৰথম দিনটোতে তেওঁলোকে তাতে গামোচাও বান্ধি তেওঁলোকে তাত সেৱা কৰে, আশীৰ্বাদ লয় ভগৱানৰ ওচৰত 12 গোপাল থানৰ ওচৰত। এয়া চাওকচোন, আমি আহি এইখিনি পাইছোঁহি আৰু এয়া 12 গোপাল থানখন আমি পালোহি। এয়া তাতে এজোপা বৃহৎ গছ আছে, দেখিছেই চাগে। সেই গছজোপাৰ কথাকে মই কৈ আছিলোঁ। ইয়াতে তেওঁলোকে এয়া গামোচাবিলাক যে দেখিবলৈ পাইছে, এয়া মানুহবিলাকে তেওঁলোকে নিজৰ মনৰ কামনা পূৰ্ণৰ অৰ্থে সেৱা কৰি তেওঁলোকে ধূপ চাকি জ্বলাই আৰু গামোচাও বান্ধি সেৱা কৰে। এয়া ইয়ালৈ সোমোৱাৰ আগতেই বাহিৰত আমি ভৰি হাত ধুই ল'লোঁ আৰু ময়ো ইয়াতে ধূপ চাকিখিনি জ্বলাবলৈ মই ৰেডি কৰিছোঁ আৰু ইয়ালৈ আহি মোৰ মনটো ইমান ভাল লাগিছে। মই আজি 4-5 মাহৰ মূৰত ঘৰৰ পৰা ওলাইছোঁ আৰু এইখিনি মানে ঠাইখিনি দেখি মনটো একে প্ৰফুল্ল হৈ পৰিছে আৰু ইয়াৰ পৰিৱেশটোও বহুত সুন্দৰ। এনেই আনকালে হ'লে ইয়াতে মানে মানুহ নধৰা হৈ থাকে। ভাদ মাহতো নাম কীৰ্তন হয়, তাৰ উপৰি প্ৰত্যেক বৃহস্পতিবাৰেও নাম কীৰ্তন হয়। তাৰ উপৰিও ইয়াতে মাঘী পূৰ্ণিমা বহুত ডাঙৰকৈ উদযাপন কৰে। সেইদিনাখন 12 গোপালসকলক বহুত সেৱা শুশ্ৰূষা কৰি তেওঁলোকক খোৱাই বোৱাই নানা বস্ত্ৰ আদি দি সেৱা কৰে। বহু দূৰ দূৰণিৰ পৰাও মানুহবিলাক আহে আৰু তেওঁলোকে ইয়াতে বহুতখিনি নাম কীৰ্তন কৰি চবেই ইয়াতে সেৱা প্ৰাৰ্থনা কৰে। এয়া ময়ো এতিয়া ধূপ চাকি জ্বলাবলৈ লৈছোঁ। এয়া এতিয়া ময়ো আৰু সকলোৰে মংগল কামনা কৰি ভগৱানৰ ওচৰত 12 গোপালৰ ওচৰত সেৱা জনাইছোঁ। এয়া এতিয়া মই থানখনৰ চাৰিওফালৰ পৰিৱেশটো দেখাবলৈ লৈছোঁ আপোনালোকক। এয়া কিমান সুন্দৰভাৱে ৰাখিছে। ইয়াতে চোৱা চিতা কৰিবৰ কাৰণেও তেনেকৈ তেওঁলোকৰ কমিটি আছে, পানীৰো ব্যৱস্থা আছে, সুব্যৱস্থা আছে। এজোপা বৃহৎ গছজোপাৰ চাৰিওফালকে কেন্দ্ৰ কৰি পেলাই থানখন হৈছে। এয়া বহুত বিশাল গছজোপা আৰু এনেকৈ এতিয়া আমি চাৰিওফালে ঘূৰি আহিলে এপাক আৰু ইয়াতে নাম হ'ব আৰু নামৰ কাৰণেই আমাক মাতিছিলে আৰু ইয়াতে এতিয়া আয়তীসকলে নামতীসকলে নামৰ কাৰণে যা যোগাৰখিনি কৰি আছে। মাহ প্ৰসাদ ইত্যাদিবিলাক তেওঁলোকে সাজু কৰি ৰাখিছে, এয়া দেখিছে। আৰু এতিয়া কৰোণা মহামাৰীৰ কাৰণে আগৰ নিচিনাকৈ এতিয়া মানুহ নাই। আনকালে হোৱা হ'লে মানুহৰ ভিৰত মানে আপুনি বহিবলৈ জেগা নোহোৱা নিচিনা হৈ যায়গৈ। এয়া
আজিৰ গোটেই ব্লগটোৱে মোৰ ছোৱালীজনীয়ে এইখিনি কৰি নিদিয়া হ'লে মই আপোনালোকক দেখাবই নোৱাৰিলোহেঁতেন। সেইকাৰণে মই তাইক বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকেই আৰু আমাৰ নাম কীৰ্তনখিনি শেষ হ'ল আৰু আমিও তাতে প্ৰসাদ খোৱা বোৱা অকণমান মুখতে দিলোঁ আৰু ঘৰলৈও লৈ আহি আমি ভালকৈ খাম বুলি আৰু হাত চাত ভালকৈ ধুই মেলি খাম বুলি আমি লৈ আহিছোঁ। সেয়া ভাদ মাহৰ প্ৰসাদ এভাগ নোখোৱালৈকে মনটোতো আৰু শান্তি নালাগে আৰু আপোনালোকৰ বা কেনেকুৱা লাগে মই এতিয়া ক'ব নোৱাৰোঁ আৰু এয়া এতিয়া মই তাতে গোপাল থানৰ পৰা আহি ঘৰ সোমাইছোঁহি আৰু ইমানতে মই মোৰ ব্লগৰ সামৰণি পাৰিছোঁ। আৰু আপোনালোকে যদি মোৰ ব্লগটো চাই পেলাই ভাল পাইছে, ভাদ মাহত যদি গোপাল থানখন চাই পেলাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট কৰি জনাব আৰু নতুন যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াকে কৈ আজি মোৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ধন্যবাদ।